ৰোল নাম্বাৰ 21 বোলো ৰোল নাম্বাৰ 21 তহঁতে শুনিছ নাই ৰোল নাম্বাৰ 21 নকৰা মাতি আছো মই ছাৰ আহিছো মই আহিছো হা বাবা তই শুই গৈছিলি নেকি শুই থকা নাছিলো মই কথা পাতি আছিলো হা তই কাৰ লগত কথা পাতি আছিলি গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছিলো মই এতিয়া আকৌ মুখখন মেলি কি চাই আছে এটেণ্ডেন্স লগ ক ৰোল নাম্বাৰ 22 ছাৰ সি অহা নাই আজি কিয় অহা নাই সি আজি মোক ছাৰ সি পিছত টিকাত দুখ পালে সি আজি হা কেনেকৈ দুখ পালে সি আজি ছাৰ সেইবোৰ যে বহুত লম্বা কাহিনী আৰু সি গাঁও ক'ৰবাত নেমু চুৰ কৰিবলৈ গৈছিলে বোলে তেতিয়া বোলে পিছফালৰ মালিকে খেদিলে তাৰ পৰিলে বোলে তাতে টিকাত দুখ পালে বহুত হা হয়নো কেনেকৈ জানি গোটেই ডিটেইলছ কাহিনীটো এতিয়া মানে ছাৰ তাৰ লগত ময়ো গৈছিলোঁ যে মই তেনেহে পলাই আহিছোঁ হা হয় নেকি তয়ো চুৰ কৰিব গৈছিলি নক'বা ছাৰ গৰম যি দিছে ন বোলো নেমু দুটামান মানি পিনে চৰবত অকণে বনাই খাওঁ বুলি ভাবিছিলোঁ ঠিক আছে এতিয়া ৰোল নাম্বাৰ 23 ছাৰ সিও অহা নাই আজি স্কুললৈ কেলে সিও আজি কি নেমু চুৰ কৰিব গৈছিলে নেকি ছাৰ নহয় তাৰ আকৌ এটা বেলেগ কাহিনী সি গৰু আলিব যাতে গৰুৱে লুঠিয়ালে তাক হা হয় নেকি ক'ত দুখ পালে সি নক'বা ছাৰ একেবাৰে উঠিব নোৱাৰাই হ'ল তাক আগফালে লাগিলে ঠিক আছে বাকীখিনি আহি যোৱা পিছে আৰু নে এটেণ্ডেন্স ল'ম যোন আহিছে তাইক কৈ দে আৰু বাকীবিলাক মই মাৰি নাথাকোঁ তেতিয়া ছাৰ মই থাকিলোৱেই মোৰ নামটো ৰিম্পি নহয় মোৰ 26 আছিলে ৰোল নাম্বাৰ ঠিক আছে মই এটেণ্ডেন্স দি দিছোঁ এতিয়া বাকী সকলো হৈ গ'ল এইজনতে কিতাপ উলিওৱা আজি ভালকৈ ক্লাছ এটা কৰিম আজি মহাশয়ে ভালকৈ ক্লাছ কৰিব বোলে চাম নহয় কি ক্লাছ কৰে এইটো মনে মনে থাক ছাৰে শুনিবই কৰিব আজি ছাৰৰ মুডটো অলপ ভাল যেন পাইছোঁ ধুনীয়াকৈ ক্লাছ কৰিব যেন লাগিছে চাবি কি ক্লাছ কৰিব ছাৰে তহঁতে কাম এটা কৰ চবেই কিতাপ উলিয়া মই অলপ জিৰাই লওঁ মই কৈছিলোঁ নহয় দেখিলি নাই এতিয়া ছাৰৰ মুডটো কি মুডত আছে একেবাৰে গ'ল বৈ এতিয়া আমি গোটেইখন ঘূৰি আহোঁগৈ আৰু চাহ খাই নোপোৱালৈকে আমি আকৌ আহি এপাক ঘূৰি মেলি আহি পাম ব'লা আমি অলপ খেলি আহোঁগৈ তেনেহ'লে ভালে হ'ল